হেল্ল' গাইজ 2023 বৰ্ষৰ অসম সাহিত্য সভালৈ সকলোকে স্বাগতম জনাইছোঁ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত এইবাৰ অনুষ্ঠিত কৰা হৈছে। চাওঁ আহক ইয়াৰ প্ৰস্তুতি কেনেকৈ চলিছে। এইটো পিছফালে মোৰ দেখিছে, পিছফালৰ ছাইডত পূৰা কুৰা চুৰা চলি আছে, সকলোখিনি প্ৰেক্টিচ চলি আছে। আৰু এইপিনে দেখিব পাৰিছে, এইপিনে এটা বৃহৎ পেণ্ডেল বনোৱা হৈছে। কি হ'ব পাছত দেখাম বাৰু। বলক বাকীখিনিকো দেখাই লওঁ, বাকী কিমান কি আছে। এইখনেই হৈছে মুখ্য গেটখন, আৰু এখন ইটো ছাইডত আছে, সেইখনো লাষ্টত দেখাম বাৰু। গেটৰ পৰা সোমাই অহাৰ লগে লগে ৰাইট ছাইডে আপোনালোকে দেখিবলৈ পোৱাব একদম সৰু সৰু কোঠা বনাই থোৱা আছে। ইয়াতে প্ৰদৰ্শনী হ'ব বা গ্ৰন্থমেলা এইবিলাক এইটো ছাইডত হ'ব। তাৰপিছত আছে মেইন মঞ্চটো। মেইন যিটো মঞ্চ হয় ন, তাৰ পিছপিনে আছে আকৌ যিখিনি চকৰি ঘূৰিব পাৰে যে, সেইখিনি আছে, তাতো উঠিব পাৰিব। মোৰ স্ক্ৰীণতে স্ক্ৰীনশ্বট এখন লগাই দিছোঁ, ক'ৰ পৰা আহিলে কিমান দূৰ হ'ব আৰু কেনেকৈ আহিব পাৰিব, আপোনালোকে চাই ল'ব। ইয়াত প্ৰায় 80% কাম সম্পূৰ্ণ হৈ গৈছে আৰু 20% মান বাকী আছে। এইখিনিও নিশ্চয় সোনকালেই হৈ যাবগৈ। ইয়াৰ মুখ্য গেটখন আছে নাৰায়ণপুৰ টু বিহপুৰীয়া ৰোডত, আৰু যিখন এক্সিট গেট আছে সেইখন আছে নাৰায়ণপুৰ টু বান্দৰদেৱা ৰোডত। ভাবি চাওক কিমান ডাঙৰ এটা এলেকা জুৰি আছে। এইটো পাইছোঁহি মেইন পেণ্ডেলটো। বলক এপাক সোমাই চাই আহোঁ। মঞ্চৰ নিচেই কাষত পালোহি, দেখাব চেষ্টা কৰিম ওপৰৰ পৰা এপাক। মানে মজাকৈ খটখটি বনাই দিছে। ইয়াত উঠি নিজক কিবা হেভি ফিল হৈছে। আহক আপোনালোকেও চাওক আৰু দেখুৱাওক ল'ৰা ছোৱালীকো। দুটা ছাইডত দুটা ডাঙৰ পেণ্ডেলটোৰ কাষত অলপ সৰু সৰুকৈ বনোৱা হৈছে। ইয়াতে আহি ডাঙৰ ডাঙৰ মানুহবিলাক বহি আৰু শ্বহীদ বেদী বনাইছে। ইয়াতে ধুনীয়া লাগিছে দেখিবলৈ। অসম সাহিত্য সভা লখিমপুৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে দুবাৰ হৈ গ'ল, 1933 আৰু 1966ত। লখিমপুৰ কোন কোন জেগাত অনুষ্ঠিত কৰা হৈছিলে কমেণ্ট কৰি জনাবচোন। এইখনেই হৈছে এক্সিট গেটখন, এইখন আছে নাৰায়ণপুৰ টু বান্দৰদেৱা ৰোডত। আজিলৈ ভিডিঅ'টো ইমানেই। শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।